এভৰিৱান ইউটিভি সকলোলৈকে মোৰ দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইটো চাওক ৰংগোলীটো কেনেকুৱা দেখিছে। মোৰ ছোৱালীজনী আৰু মোৰ তাইৰ লগৰে ছোৱালী এজনীয়ে বনাইছে। দুইজনী মিলি পেলাই বনাইছিলে। কেনেকুৱা লাগিছে? আমি ভালেই পাইছোঁ। আপোনালোকে কেনেকুৱা? আজি দেৱালী বুলি মই পিঠাগুড়ি লাড়ু বনাইছিলোঁ আৰু গাজৰৰ হালোৱা এটা বনাইছিলোঁ। আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। ব'লকচোন চাওঁগৈ। পিঠাগুড়ি মিঠৈ বনাবলৈ লৈছোঁ। পিঠাগুড়ি লৈছোঁ আৰু গুড় লৈছোঁ। বগা তিল লৈছোঁ, বাদাম লৈছোঁ, খিচমিচ কেইটামানো লৈ লৈছোঁ। অকণমান গাখীৰ লৈছোঁ, পাউডাৰ গাখীৰ 2 চামুচ লৈছোঁ। ইলাচি লৈছোঁ, লং লৈছোঁ আৰু কালজিৰা কেইটামানো লৈ লৈছোঁ। এইখিনি ভাজিম, গুড়খিনি গলাই ল'ম আৰু এইখিনি গোটেইখিনি ভাজিম। পিঠাগুড়িও বেলেগে ভাজি, এইবোৰ বেলেগে ভাজি গুড়ি কৰি ল'ম। তাৰপিছতহে পিঠাগুড়ি লাড়ু বনাম। কেৰাহীখন গৰম হ'ল। মই পিঠাগুড়িখিনি দিছোঁ ভাজিম। চিমতে ভাজিম। অকণমান ভাজি লৈ পেলাই ৰিফাইন অকণমান দি দিম। গোটা গোটা বান্ধি বান্ধি গৈছে, সেইখিনি গোটাবোৰ ভাঙি দিছোঁ। এইখিনি পিঠাগুড়ি ভজা হৈ গ'ল। এইখিনি ৰঙাকৈ নাই ভজা, মানে বগাকৈ থৈছোঁ। আৰু এইখিনি এতিয়া কাঢ়ি পেলাই অকণমান ঠাণ্ডা হ'বলৈ দিম। এতিয়া ইয়াতে ঢালি লৈছোঁ ষ্টিলৰ থালখনতে। এতিয়া ইয়াতে বাদামখিনি দি পেলাই ভাজি দিম। বাদামখিনি ভজা হৈ গৈছে। এতিয়া বাদামখিনি নমাই থ'ম। এতিয়া একেখন পেনতে বগা তিলখিনি দি দিছোঁ। এতিয়া পিঠাগুড়িত মই ইলাচি গুটিকেইটা উলিয়াই দিলোঁ আৰু পাউডাৰ গাখীৰখিনি দি দিছোঁ। খিচমিচকেইটাও দি দিছোঁ আৰু লং দিছোঁ। কালজিৰাটো অকণমান ভাজি দিম। তিলখিনিও ভজা হৈছে আৰু তিল হৈ গ'ল। মই এতিয়া এইখিনি কাঢ়ি পেলাই বাদাম আৰু তিলখিনি গুড়ি কৰি ল'ম। এই কালজিৰাকেইটা অকণমান ভাজি লৈছোঁ, নহ'লে কিবা কেঁচা কেঁচা গোন্ধ এটা আহে যে, ভাজি লৈছোঁ। কালজিৰাকেইটা মই এতিয়া পিঠাগুড়িত দি দিছোঁ। এতিয়া বেলেগখন কেৰাহীত গুড়খিনি দি দিছোঁ। আৰু অকণমান পানী দিম। এইখিনি এতিয়া গলিবলৈ দিম। এইখিনি গ'লে মানে মই বাদামখিনি গুড়ি কৰি দিম। এতিয়া গুড় গলা হৈ গ'ল। এইখিনি অকণমান ঠাণ্ডা হওক। মই এইফালে বাদাম আৰু তিলখিনি মিলাই লওঁ। ইয়াত বাদামখিনি গুড়ি কৰি লৈ পেলাই মিলাই দিছোঁ। ইয়াত তিলখিনি আধা কৰি লৈছোঁ, ভাঙি লৈছোঁ, মানে আধা গুড়ি কৰি লৈছোঁ, আধা ভঙাকৈ। এতিয়া এইখিনি গোটেইখিনি মিলাই লাড়ু বনাম।
এয়া চাওক, এতিয়া মই ইয়াত অলপ অলপকৈ দি লাড়ু বনাই যাওঁ। এয়া চাওক, এনেকৈ বনাই যাম আৰু এতিয়া আকৌ বনোৱা শেষ হ'লে আপোনালোকক দেখুৱাম। এনেকৈ বনাইছোঁ। এয়া চাওক কিমান ধুনীয়া ধুনীয়া হৈছে। এয়া চাওক, লাড়ুখিনি হৈ গ'ল, ভালেই হৈছে দেখিবলৈ। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাবচোন। আৰু এটা বস্তু আপোনালোকক দেখুৱাওঁ চাওকচোন। এইটো মই বনাইছিলোঁ, চিমেণ্ট দি পেলাই বনাইছিলোঁ। এই তলত বাঁহেৰে দি দিছোঁ আৰু এইখিনি ফুলখিনি প্লাষ্টিকৰ মালা হয়। মালাখিনিত মই কলমৰ হেৰি দি পেলাই, ৰিফিলবোৰ দি পেলাই এনেকৈ বনাইছিলোঁ। কেনেকুৱা হৈছে ক'বচোন। এইটো চাওক, কেনেকুৱাকৈ বনাইছোঁ। গাজৰৰ হালোৱা বনাবলৈ লৈছোঁ। ইয়াতে গাজৰখিনি পিহি লৈছোঁ। ইয়াত কাজু খিচমিচ লৈছোঁ, ইয়াত চেনি লৈছোঁ। গাখীৰখিনি পাছত তাত দি দিম আৰু ঘিউখিনিও কেৰাহীত দিওঁতে দেখুৱাম আৰু। এতিয়া মই কেৰাহীত ঘিউ দিছোঁ। এতিয়া মই এয়া কাজুকেইটা অকণমান ভাজি লৈছোঁ। দি দিছোঁ আৰু নমাই দিম। এতিয়া মই ইয়াতে এয়া গাজৰখিনি দি দিছোঁ। এয়া গাজৰখিনি ভজা হৈছে। এতিয়া মই ইয়াত চেনি দিম। ইয়াত মই ভাজি থাকোঁতে আপোনালোকক দেখুওৱা নাই, লং আৰু ইলাচি দি দিম। চেনি দিছোঁ, চেনি দি পেলাই পিছতে তেলখিনি পুৰি দিলে ঘিউখিনি। এতিয়া মই ইয়াতে গাখীৰ এড কৰিম। গাখীৰ আৰু অকণমান দি দিম, অলপ অলপকৈ। এয়া গাখীৰ আৰু অকণমান দি দিছোঁ। এয়া ইয়াতে খিচমিচ, কাজু এইবোৰ দি দিছোঁ। আলমণ্ড অকণমানো দি দিছোঁ। এয়া অলপ পিছত হৈ যাব আৰু শুকালে। এয়া গাজৰ হালোৱা হৈ গ'ল। এতিয়া আমি এইখিনি চাৰ্ভ কৰিম। তাৰপিছত আৰু ধুনীয়াকৈ আপোনালোকক সজাই দিম। আমি খাম, আপোনালোকে কেনেকুৱা হৈছে চায়ে ক'ব আৰু। এয়া চাওক, গাজৰৰ হালোৱা হৈ গ'ল। আৰু এটা বস্তু বনাইছিলোঁ, আপোনালোকক দেখুৱাওঁ।
পিজ্জা বনাইছিলোঁ ঘৰত, এনেই খাবৰ কাৰণে বনাইছিলোঁ দেই। চব বস্তু মিলাই দিছোঁ আৰু গাজৰ দিছোঁ, কেপচিকাম দিছোঁ, তাৰপৰা জলকীয়া আৰু বটি পেলাই দিছোঁ, তাৰপৰা বিলাহী দিছোঁ, তাৰপিছতে আলমণ্ড দিছিলোঁ। এনেকৈ পেলাই পিচি পেলাই বাদাম আলমণ্ড এনেকৈ চব দি পেলাই বনাইছিলোঁ। কেনেকুৱা হৈছে জানো, আপোনালোকে কেনেকুৱা পায়। এনেই বেয়া লগা নাই দেখি পেলাই। পায়স অকণমান বনাইছিলোঁ, পায়সটো আৰু নেদেখুৱালোঁ, বনাই মেলি পেলাই এনেকৈ ভাগ কৰি দিছোঁ। আমাৰ অকণমানি ছোৱালী দুজনীমান আছে এইখিনিতে, তাহাঁতক খাবলৈ দিছোঁ।